আছো ৰ বেৰা দেখছ না এইবিলাক বেৰা দি আছো হেৰি ঐ গম পোৱা নাই তই কথাটো ন এতিয়াতো হেৰি আৰু তই জানাই আৰু COVID-19 অৰ্থাৎ কৰোণা সময়তো এতিয়া ক'তো যাবাই নোৱাৰি দেখছাই আৰু মানুহ মানে গতিকে এয়া ব্ৰইলাৰ আৰু কয়লাৰৰ ফাৰ্মৰ সেই কৰি আছোঁ এই বস্তিত মানে ডাঙৰ কৰি এতিয়া চোৱা চিতা কৰাৰ কাৰণে একজন মানুহো লাগব ল'ৰা মোকে কবি মোৰ পইচাই নহা হৈছে ময়ে পাৰিম কামটো হয় নেকি ৰত কি 1500 মান দিলে হ'ব না হে কম হয় 2000 মান নেদা কিয়া হ'ব দে 2000 মান দিম হেৰি কামটো কি তুই গম পাইছ না বনাই কাম তই এতিয়া হেৰি কৰিব লাগিব এয়া ব্ৰইলাৰ আৰু কয়লাৰ মানে সিহঁতে এই যিবিলাক শৌচ পেচাব কৰে পেলাব লাগিব লাইটৰ ব্যৱস্থা ৰাখব এইবিলাক চুইচ দিব লাগিব আৰু আধাৰ নহ'লে আনব লাগিব দোকানৰ পৰাই লগতে তোক এটা সেও কৰি দিম তাতে থকা কৰি সৰু কৰি এটা ঘৰ বনাই দিম থাকিব লাগিব তই কথাটো সুধবি আজি মায়েৰে এটক আৰু যদি হয় আহিবি আৰু কালিৰ পৰাই তে মই সুধিও কথাটো যা সুধি আহিবি মোৰ দৰে মানুহৰ চাকৰি পাম মাহত 2000 টকা গাঁৱত পঢ়া শুনা চলি আছে সুন্দৰ চাকৰি পাম আৰু মই পাম Oh no! ঐ কি তই দেখো বহি আছা ঐ ফুৰ্তি কৰি এই কি তই মোক কি ফুৰ্তি কৰি আছা দে হল কান্তে মই গৰু লাদ দিবা আছিলো মই গৰু এতিয়া লাৰি দিছো তই কথাটো শুন তাৰ পিছত গৰু লাদ দিবা দে বৌ দেখো আমাৰ যে উপেন গুৰা কি মানে মস্ত এখন ব্ৰইলাৰ ফাৰ্ম খুলবো উপেন গুৰা জি মস্ত এখন ব্ৰইলাৰ ফাৰ্ম খুলবো তাতে মোক চোৱা চিতা কৰি ৰাখছি মাহত বোলে 2000 টকা দিব উপেন গুৰা নেকি মোক তো কোৱা নাই মই ইমান পঢ়া শুনা মই ইমান পঢ়িও একো পোৱা নাই এটা পইচা খালি আছিল মই পালোৱে মই ল'ম দে মই ইমান পঢ়ি শুনো নৰা মই লৈছো আগতে মই লওঁ কেনে অকৰা চলিয়ে মোৰ বস্তু ল'বা গেছি তাক কোৱাই ফুলিছে মোৰ হাতত কাৰ উঠা চৰ মাৰলি কেলা মই তো কথা কলো মই এটা কথা শুনছো কি কথা শুনলি ব্ৰইলাৰ আৰু কয়লাৰৰ ফাৰ্ম খোলাৰ হয়ত তোক ক'ব পাৰি গৈছে ব্ৰইলাৰ আৰু কয়লাৰৰ ফাৰ্ম খুলিম বুলি ভাবছোঁ ফাৰ্ম খুলিম ব্ৰইলাৰ আৰু কয়লাৰৰ কেতিয়াবা বেমাৰৰ কথা জানাই কোনো কথা যাব নোৱাৰে গতিকে কি কৰি থাকবি এইবিলাকে কৰিব লাগিব ডাঙৰ ঘৰ বানছোঁ বস্তিত একদম ব্ৰইলাৰ আৰু কয়লাৰৰ দুটা বেলেগ এতিয়া সি অলপ হেৰি মাতিছিল কালিৰ পৰাই কিবা কৰে খিয়ালে মকহে ল'বা দিছি বস্তু তাৰ কি হ'ল সিটো কৈ কি বোলে নলয় হয় নেকি নিশ্চয় পঢ়া শুনা বহুত কৰিলি ন কত একো পোৱা নাই ন তই আহিবি দে কালিৰ পৰাতে পইচাৰ কথাটো কৈছি না কিমান কৈছি 2000 বোলে দে হ'ব দে তয়ে ভাল হ'ব দে যাও দে মই মাৰি ধৰি চাকৰিটো ললো গমেই নাপলা দে হ'ব দে কিবা কৰি যে চাকৰিটো পালো ফুৰ্তি কৰি যাওঁ ভাল লাগিলে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আমি বহুদিন ভিডিঅ' দিয়া নাছিলোঁ ব্যস্ততাৰ বাবে এতিয়া আমি আৰু এতিয়া মানে নতুনকৈ আৰু ভিডিঅ' দিম গতিকে আপোনালোকে চাই থাকিব আনন্দ কৰিব এই কৰোণা সময়ত মানে মহামাৰীৰ দিনত বহুত আনন্দ কৰিব আমিও আপোনালোক দিয়াৰ কাৰণে মনোৰঞ্জন চেষ্টা কৰিম নিশ্চয় বহুত খাব পাৰি